জুবিনৰ ন্যায়ৰ বাবে যিটো আন্দোলন ৰাইজে কৰিছে সেই আন্দোলনক এতিয়া চৰকাৰে ৰাজনীতি বুলি ক'ব বিচাৰিছে মানে বিৰোধী দলে কৰোৱাইছে ৰাজনীতি কৰিছে ৰাজনীতিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে সেই বুলি ক'ব বিচাৰিছে কিন্তু চৰকাৰখনে কি কৰি আছে চৰকাৰখনে একে কৰিছে প্ৰথমতে ৰাজনীতি কোনে কৰিছে বিৰোধী দলবিলাকে নিজেই কোনো আন্দোলনৰ নাম দি পিনে আন্দোলন কৰা নাই চৰকাৰে নিজেই জুবিনৰ বাবে এটা আন্দোলনৰ নাম দি আমিও জুবিন অনুৰাগী ময়ো জুবিন অনুৰাগী এনেকৈ নাম দি পিনে এটা আন্দোলন আৰম্ভ কৰিছে কিন্তু বিৰোধী দলবিলাকে তেনেধৰণে কোনো আন্দোলনৰ নাম দি পিনে আন্দোলন কৰা নাই জুবিন গাৰ্গক ন্যায় দিয়াতকৈ চৰকাৰে বেপেৰি বাং কিবা কিবি কথা কৈ মেলি অসমখনক অশান্তি আৰু খেলিমেলি কৰিব বিচাৰিছে যাতে খেলিমেলি হওক জুবিন হত্যাৰ যিটো ন্যায় সেইটো মানুহৰ মাজৰ পৰা আঁতৰি যাওক মানুহে পাহৰি যাওক এনেধৰণে ভাবি পিনে যি টি কথা কৈ জুবিন গাৰ্গৰ কাৰণে যি ন্যায় অসমৰ ৰাইজে বিচাৰি ফুৰিছে সেইটো বেলেগ দিশলৈ গতি কৰাই পিনে মানুহৰ মাজৰ পৰা পাহৰাবলৈ চেষ্টা কৰিছে এয়া হ'ল সাধাৰণ ৰাইজৰ জুবিনৰ বাবে ন্যায় বিচাৰি আন্দোলন আৰু এয়া হৈছে জুবিনৰ বাবে ন্যায় বিচাৰি বিজেপিৰ আন্দোলন বিজেপিৰ এই আন্দোলনৰ নাম হৈছে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী জুবিন গাৰ্গৰ মৃত্যুৰ দুৰ্ভাগ্যজনক আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ কৰুণ আৰু বেদনা ভৰা যিটো খবৰ তাক এছাম লোকে ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে সাধাৰণ ৰাইজে জুবিনৰ বাবে ন্যায় বিচাৰি কৰা আন্দোলনক ৰাজনৈতিক হাতিয়াৰ বুলিহে ক'ব বিচাৰিছে ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি নহয় কাৰণ জুবিন গাৰ্গক বিজেপি এজিপি কংগ্ৰেছ সকলোৱে ভাল পাইছিল আৰু ইয়াত ৰাজনীতিৰ কোনো অৱকাশ নাই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত ৰাজপথত কোনো ৰাইজে আন্দোলন কৰিব অহা নাছিল কাৰণ ভূপেন হাজৰিকা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ লগত জুবিনৰ মৃত্যুৰ মিল নাখায় জুবিন গাৰ্গ মৃত্যু হোৱা নাই জুবিন গাৰ্গক হত্যা কৰা হৈছে সেইকাৰণে অসমৰ জনসাধাৰণে জুবিনৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিছে যে নকল অনুৰাগীসকলৰ বিৰুদ্ধে প্ৰকৃত অনুৰাগীসকলক সংগঠিত কৰা চৰকাৰে এতিয়া জুবিনৰ ন্যায় দিয়াৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা দেখা পোৱা যোৱা নাই চৰকাৰে এতিয়া এইটোৱে বিচাৰিছে যে জুবিনৰ নকল অনুৰাগী কিমান আছে আচল অনুৰাগী কিমান আছে তাকহে গুৰুত্ব দিছে